নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা এতিয়া 9:30 বাজিছে আৰু মই গৈ আছোঁ মাটিয়া। আচলতে ব্লগ বনাম বুলি ভবা নাছিলোঁ। আধা ৰাস্তা আহি পোৱাৰ পিছত ব্লগ বনোৱাৰ কথাটো মনলৈ আহিলে আৰু আধা ৰাস্তাৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি গৈ আছোঁ মাটিয়ালৈ এইটো কাৰণে যে নক্ষত্ৰ ফাউণ্ডেশ্যনৰ ফালৰ পৰা 1000 গছপুলি দুধনৈৰ পৰা মাটিয়ালৈকে ৰোৱাৰ এক পৰিকল্পনা চলিছিলে আৰু সেই পৰিকল্পনা মতে আজি নহয় কিছুদিন আগৰ পৰাই এই কাৰ্যসূচীটো চলি আছিলে আৰু নক্ষত্ৰ ফাউণ্ডেশ্যনৰ হৈ পেলাই মই মোৰ ফালৰ পৰা কিছু যোগদান দিওঁ বুলি ভাবিছোঁ। মোৰো যোগদান দিবলৈ বহুদিনৰ পৰা ইচ্ছা এটা আছিলে, মনত আশা এটা আছিলে, কাৰণ যিজন নক্ষত্ৰ ফাউণ্ডেশ্যনৰ নক্ষত্ৰই এই শুভ কামটো আমাৰ ইয়াত কৰি আছে, তেখেতৰ লগত মোৰ পাৰ্চনেলি বহুত ভাল। তেখেত বন্ধু ভৃগুজিত দাস। দিনত নক্ষত্ৰ কি ক'লে? দিনত নক্ষত্ৰ মানুহে ৰাতি চাই, আমি দিনত কাম চলি আছে। বন্ধু ভৃগু আমাৰ মেইন মানুহ নহয়, সকলোৱে কাম কৰি আছোঁ। আমাৰ নক্ষত্ৰ নামৰ অসমৰ বিভিন্ন ঠাইৰ ডেকা যুৱকসকল লগ মিলি যোৱা 12 জুনত 2021 চনৰ আৰম্ভ হৈছিল আৰু তাৰে বৰ্ষপূৰ্তিত এই বছৰ আমি গোৱালপাৰা জিলাৰ মাটিয়াৰ পৰা ওপৰতলালৈ প্ৰায় 7-8 কিলোমিটাৰ জোৰা আমি 1000 গছপুলি ৰোপণৰ লগতে প্ৰতিপালন, যিহেতু গছ ৰুলেই নহ'ব, প্ৰতিপালন কৰিব লাগিব। আমি 2 বছৰ বা 3 বছৰ ধৰি এই গছসমূহক ডাঙৰ কৰাৰ চেষ্টা কৰিম। তাৰ কাৰণে আজি প্ৰায় 1-1.5 মাহ ধৰি আমাৰ গছপুলি ৰোপণ চলি আছে আৰু ইতিমধ্যে প্ৰায় শেষ অৱস্থা হৈছে। শেষৰ এই যিখিনি গছপুলি আছে 400ডালমান গছপুলি আমি এতিয়া ৰুই আছোঁ আৰু আজি বা কালিৰ ভিতৰত এইখিনি গছপুলি শেষ হ'ব। আৰু ইয়াৰে ভিতৰত আমাৰ প্ৰায় এতিয়ালৈকে অসমৰ বিভিন্ন ঠাইৰ পৰা 900মান মানুহে ডনেট কৰিছে গছপুলি নিজৰ নামত বা নিজৰ প্ৰিয়জনৰ নামত, আৰু সকলোকে ধন্যবাদ জনাইছোঁ। আৰু লগতে আশা কৰিছোঁ সকলোৱে নিজৰ ঠাইত নিজৰ জেগাত গছপুলি ৰুৱক আৰু লগতে প্ৰতিপালন কৰক। আৰু আমাৰ প্ৰয়োজন হোৱা এতিয়ালৈকে 100 গছপুলি এতিয়ালৈকে আৰু প্ৰয়োজন হৈ আছে। যদি পাৰে কোনোবাই আমাৰ গছপুলিৰ দায়িত্ব লয়, সদায় প্ৰকৃতিপ্ৰেমী, তেনেহ'লে আমি বহুত আনন্দিত হ'ম। এইখিনিয়ে, আৰু চাই থাকক আমাৰ যাযাবৰ ৰূপমৰ এই কিবাটো ব্লগ চেনেলটো। গতিকে ইয়াৰ পৰা ধুনীয়া প্ৰকৃতিৰ সৈতে জড়িত থকা আমি ভিডিঅ'বিলাক দেখা পাই থাকোঁ আৰু এই বস্তুবিলাকো আজিৰ পৰা ভালে থাকিলে 5-10 বছৰ পিছত আপোনালোকে এই ব্লগতে দেখা পাব এই গছবোৰে কেনেকৈ ডাঙৰ হৈছে, এই গছৰ তলত কেনেকৈ মানুহে ছাঁ ল'ব। কৃষ্ণচূড়া, নাহৰ, ৰাধাচূড়া, বকুল। আমাৰ ইয়াত এটা আমি লাইনে লিখিছোঁ আচলতে, শালগছৰ মাজেৰে শালগছৰ সোণাৰুৰে পৰ্যটকে আহি, শালগছৰ সোণাৰু দিয়া হৈছে, শালগছৰ সোণাৰুৰে পৰ্যটকে আহি বকুলৰ আমাৰ এই বকুল যিখন আছে, বকুলৰ মুজগুৰিত কৃষকে ছাঁ লোৱা দেখা পাব। তাৰপাছত সেই কৃষকসকল বা সেই পৰ্যটকসকল আহি আমাৰ এই নন্দেশ্বৰৰ কৃষ্ণচূড়াৰ সৌন্দৰ্য উপভোগ কৰিব। এইবিলাকক কৃষ্ণচূড়া, তো কৃষ্ণচূড়াৰ সৌন্দৰ্য উপভোগ কৰি মাটিয়াৰ নাহৰত ছাঁ হ'ব। গতিকে নাহৰেৰে মাটিয়াখন কৰা হৈছে। ইয়াৰ উপৰি হাতীৰ কৰিডৰত হাতীৰ গছ-গছনি, ইয়াৰ ফল-মূল গছ-গছনি, ফল-মূল আমাৰ মধুৰিআম, শিলিখা, আমলখি, ঔষধিযুক্ত আমি গছ ৰুইছোঁ। গতিকে যাদৱ পায়েং ছাৰে আমাক কৈছে যে গছ ৰুলে অকল চৰাই-চিৰিকটিৰ কাৰণেও ৰুব লাগে, ফল-মূলৰ জাতীয় ৰুব লাগে, যাতে সকলোৱে প্ৰকৃতিখনে এটা আমি ভাৰসাম্য বেলেঞ্চ ৰক্ষা কৰিব পাৰোঁ। এইখিনি খুব ধুনীয়া। হীৰক আৰু আমাৰ মীন আহি পালে। এতিয়া আমাৰ চলি আছে প্ৰগ্ৰেম। আৰু কি কৈছে ধুনীয়াকৈ কওক। আপুনি চব চাব গোটেইখিনি। গছ, বকুল গছ, হয়, বৰ মৰমৰ গছ, কৃষ্ণ তাত কি আছে। আৰু মোৰ বহুত কৰিব মন আছে। এতিয়া মই বহিলোঁ লকডাউনৰ। ইয়াতে ফোন নাম্বাৰ থাকিব, যদি কিবা গছডালৰ প্ৰব্লেম হয় আমাক ফোন কৰি দিলে আমি ঠিক কৰিম। ঠিক আছে। সন্মুখত এখন সুস্থ পৃথিৱী, দুচকুত এমুঠি সেউজীয়া আৰু ভালপোৱাজনক এটা গছপুলি উপহাৰ দিয়াৰ সুখ আৰুনো কি লাগে মানুহক। মই গছপুলিবিলাক নিজৰ জেগাত থৈ আছোঁ আৰু অকণমান পিছত আন এটা টীম আহিব। তেওঁলোকে বাঁহৰ খুঁটি লগাব আৰু এই নেটবিলাক আগুৰি দিব। আৰু আজি প্ৰচণ্ড গৰম, আৰু প্ৰচণ্ড গৰমকো নেওচি নক্ষত্ৰৰ প্ৰতিজন নক্ষত্ৰই এনেদৰে কামত লাগি গৈছে। আৰু যিহেতু নক্ষত্ৰৰ ফালৰ পৰা আপোনালোকৰ মৰমৰ উপহাৰবিলাক
আমি সংৰক্ষণৰ দায়িত্ব প্ৰতিপালনৰ দায়িত্ব ল'ম বুলি প্ৰতিশ্ৰুতি দিছোঁ ঠিক তেনেদৰে আমি প্ৰতিশ্ৰুতি পালন কৰি গৈ আছোঁ আৰু ভৱিষ্যতেও আপোনালোকৰ এই মৰমৰ উপহাৰবিলাক মৰমৰ আপোনজনলৈ যি উপহাৰ আগবঢ়াইছে সেইবিলাক প্ৰতিপালন কৰিম বুলি আমি দায়বদ্ধ থাকিম এই প্ৰচণ্ড ৰ'দত সাংঘাতিক গৰম তাৰ মাজত আমাৰ কাম চলি আছে এইমাত্ৰ মীন আৰু হীৰক আহি পাইছে আমি কাম চলি আছে আমাৰ আৰু আগলৈকে আপোনালোকক দেখাই থাকিম এই গৰম আমি নেওচি এটা দিন প্ৰকৃতিৰ নামত ওলাই আহিছোঁ তাৰপিছত বাকী দেখা যাব কি আছে আপোনালোকক দেখুৱাই আছোঁ এইজন মানুহক থেংক ইউ দিব লাগিব আৰু আমাৰ লগত এই খুৰা পূৰা লাগি গৈছে কামত এখেতৰ ঘৰ এইটো আমাক সহায় কৰাৰ নামত খুৰা আহি পালে আৰু আমি এতিয়া আজি ইয়াৰ পৰা মাটিয়া বজাৰলৈকে যিমান পাৰোঁ চেষ্টা কৰি আছোঁ তাৰপিছত নেক্সট দুধনৈ উপাৰতলাৰ পৰা দুধনৈলৈকে কিছু বাকী আছে সেইখিনিৰ কাৰণে আমি কিছু প্ৰস্তুতি চলাবলগীয়া আছে কাৰণ এতিয়াও বহুত গছপুলি আমাক প্ৰয়োজন গতিকে ফেচবুকত আমি এডটো দিছোঁ আৰু সেই এড মতে যদি কোনোবাই নিজৰ প্ৰিয়জনৰ কাৰণে গছপুলি আমাক ডনেট কৰিব বিচাৰিছে আপোনালোকে নিশ্চয় ডনেট কৰিব পাৰে প্ৰিয়জনৰ নাম ঠিকনাসহ আপোনালোকৰ নামত আপোনালোকৰ প্ৰিয়জনৰ নামত এই গছপুলিখিনি আমি ৰোপণ কৰি দিম আৰু চিৰদিন আপোনালোকৰ প্ৰিয়জন ইয়াত সজীৱ হৈ থাকিব এই ভাইটি বহুত দিনৰ মূৰত দেখিলোঁ লগ পাই ভাল লাগিল নামটো কৈ দিয়ে এখেতৰ নাম আছিলে অমূল্য কলিতা এন্ধাৰৰ কাৰণে ভালকৈ দেখা পোৱা নাই অকণমান পোহৰত গ'লে ভাল হয় তেওঁ কামত লাগি আছে আৰু দুটা নতুনকৈ ভাইটি আহিছে তেওঁলোকেও কামত লাগি আছে আচ্ছা যিখিনি গাছ ৰোৱা নাই মানে অপজিট ছাইডৰ গাছ নোৰোৱাখিনি ৰুম নেকি আমি মই তাতে বাট হৈছোঁ কেৱল গাঁতকেইটা খান্দি থৈ নতুনকৈ গাঁত খান্দিব নালাগে গাঁত খান্দাই আছে কেৱল অলপ মাটি আছে উলিয়াই দি বাঁহগিলা তাতে থোৱা হৈছে চাইডে চাইডে আচ্ছা ঠিক আছে হ'ব দে গাঁত খুন্দি আছোঁ এওঁলোকৰ ঘৰৰ পৰা এইটো লৈ আনিলোঁ এতিয়া কমপ্লিট ৰাস্তাৰ এটা ছাইড হৈ গ'ল এইবিলাক দেখিছে আপোনালোকে এটা ছাইড হৈ গ'ল এইবিলাক পূৰা হৈ গৈছে আৰু সেইটো ছাইড আমি কমপ্লিট কৰিম এতিয়া আজি 1000ৰ গছপুলি আজি আমি কমপ্লিট কৰিহে এৰিম আমি আছোঁ 6-7জন মানে কাম কৰি আছোঁ হৈ যাব আজি কমপ্লিট মোৰ আশা আমি আশাবাদী সকলোৱে এয়া মেইন পূৰা এইখিনি আমাৰ দায়িত্বত আছে আমি কাম কৰি আছোঁ আৰু এইটোৰে যদি মাটি কেনেকৈ ওলাই নাজানে মই আপোনালোকক দেখুৱাই আছোঁ এনেকৈ মাটি ওলাই আপোনাৰ নখত নোসোমাই মানে কোনোবাই যদি নিজৰ ভালপোৱাক এনেকৈ গিফ্ট দিব বিচাৰে তেতিয়াহ'লে আমালৈকে গছপুলি পঠিয়াব পাৰে আৰু ইয়াৰ গোটেইখিনি চোৱা দায়িত্ব এয়া দেখিছে আপোনালোকে মা দেউতালৈকে গিফ্ট কৰিছে গতিকে এনেকৈ গিফ্ট কৰিব পাৰে ইয়াৰ কমপ্লিট চোৱা চিতাৰ দায়িত্ব নক্ষত্ৰ ফাউণ্ডেশ্যনে লৈছে গছপুলি সদায় জীয়াই থাকিব ইতিমধ্যে আমাৰ আৰু দুজন সদস্য আহি পাইছে পৰিচয়কেইটা দি দেচোন এইজন আমাৰ গোৱালপাৰাৰে হয় নয়নজ্যোতি চৌধুৰী ক'ৰ পৰা কৈ দে এয়া নয়নজ্যোতি চৌধুৰী বাপুজী নগৰ আৰু এখেত মোৰ নাম দীপাংকৰ বৰা মই গোৱালপাৰাৰ পৰা হয় গোৱালপাৰা বামুণপাৰা এওঁ দীপাংকৰ বৰা গোৱালপাৰা বামুণপাৰা আমাৰ লাহে লাহে পৰিয়ালটো ডাঙৰ হৈ গৈ আছে এতিয়া হাতে কামে লগাহে কথা অকণমান ৰেষ্ট লৈছোঁ এওঁলোকে লাগি আছে অকণমান এওঁলোকে লাগিব তাৰপিছত আকৌ আমি লাগিম এনেকৈ আমাৰ কাৰ্যসূচী চলি থাকিব এই এটা ভাইটি আহিছে ভাইটি ক'ত এবাৰ কৈ দিয়া মই বাগাইতাৰী বাগাইতে নামটো নামটো শ্ৰী সীমান্ত নাথ সীমান্ত নাথ
বঢ়িয়া আমি এনেকৈ লাগি আছোঁ অকণমান ৰেষ্ট লৈছোঁ আৰু ভাইটিহঁতে লাগিছে অকণমান পিছত তেওঁলোকে ৰেষ্ট ল'ব আমি লাগিম আমাৰ মেইন নক্ষত্ৰটো বঢ়িয়া এই আমি অকণমান ৰেষ্ট লৈছোঁ গছৰ তলত মিন আৰু মই ৰেষ্ট লৈছোঁ বাছ ধুনীয়াকৈ ৰাস্তাৰ কিনাৰত এয়া বাঁহ গছ দিনটোৰ কৰ্মৰ অন্তত এতিয়া আমি খাবলৈ লৈছোঁ অল টিম খোৱা বোৱাৰ কামত বিজি এতিয়া আমি খাম খাই বৈ অকণমান ৰেষ্ট ল'ম ৰেষ্ট লৈ আকৌ বহুত কাম আছে আজি নহয় হাইট নানোম এয়া ভাত খাইছোঁ কাৰণ ৰাতিপুৱাৰ পৰা একো এটা পেটত পৰা নাই আৰু আজি যথেষ্ট গৰম যথেষ্ট ৰ'দ তাৰ মাজতো কাম কৰিছোঁ আমাৰ নিজৰ বাবে প্ৰকৃতিৰ বাবে আৰু আপোনালোকৰ আপোনজনৰ বাবে আমি কাম কৰি আছোঁ এতিয়া ভাত খাই অকণমান জিৰণি ল'ম লৈ পেলাই নেক্সট আৰু যি কাম আছে সেইবিলাক আৰম্ভ কৰিম এটা খুব সুন্দৰ কথা যে অসমৰ বিভিন্ন প্ৰান্তৰ নক্ষত্ৰ আমি একেলগে ভাত খাই জিৰণি লৈছোঁ আৰু আজিলৈ এৰিছোঁ নেক্সট সংখ্যাটো আপোনালোকক অতি সোনকালে আগবঢ়াম আজি প্ৰথম সংখ্যাটো আপোনালোকে চাওক আৰু ভাল লাগিলে কমেণ্ট কৰিব আজিলৈ শুভ আবেলি বাই বাই